CID বা পুলিচৰ দৰে আপুনি মোবাইলৰ 1 বছৰ 2 বছৰ বা 5 বছৰ পুৰণি কল হিষ্ট্ৰী SMS সকলো ডাটা উলিয়াই ল'ব পাৰিব আৰু এইটো কোনো ফেক এপ্লিকেশ্যন নহয়। বিশ্বাস নকৰিলে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আজি এনেকুৱা এটা হিডেন মেথড দেখুৱাই দিম যাৰ দ্বাৰা আপুনি নিজৰ ফোনৰ সকলো ডিটেইলছ বেকআপ আৰু চেক কৰি ল'ব পাৰে। এইটো একচুৱেলি অফিচিয়েল বেকআপ সিস্টেম য'ত আপোনাৰ ডাটা সেভ হৈ থাকে। ইয়াত গৈ আপুনি কল লগ কণ্টেক্ট SMS সকলোবোৰ দেখিব পাৰিব। কিন্তু মনত ৰাখিব এইটো আপুনি নিজৰ ডাটাৰ বাবেহে ব্যৱহাৰ কৰিব। আনৰ ফোন ট্ৰেক কৰিবলৈ চেষ্টা নকৰিব, নহ'লে সমস্যাত পৰিব পাৰে। আৰু এনে ধৰণৰ সিক্ৰেট মোবাইল ট্ৰিপসমূহ জানিবলৈ পেজটো ফলো কৰিব একদমেই নাপাহৰিব। প্ৰথমতে আপোনালোকে প্লে ষ্টৰত আহিব। প্লে ষ্টৰত আহি E2PDF SMS কল বেকআপ ৰিষ্ট'ৰ এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব। যিহেতু মোৰ ডাউনলোড কৰা আছে অলৰেডি, মই সোমাই আহিছোঁ। লগতো ভালদৰে চাই ল'ব আপোনালোকে। তাৰপিছতে আপোনালোকে এই তলত দেখিব PDF বেকআপ পেইটেবল বুলি আছে, তাত তলতে আপুনি দেখিব ক্লিক টু কণ্টিনিউ। মই ক্লিক টু কণ্টিনিউ কৰি দিলোঁ। ক্লিক টু কণ্টিনিউ কৰাৰ পিছত আপোনালোকে কৰিব লাগিব জেনেৰেল কল লগ। ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে আপোনালোকে কল লগ, ডায়েল, মিছ কল, ৰিচিভ কল সকলোবোৰ উলিয়াই ল'ব পাৰিব। মই ইয়াতে 1 বছৰৰ কাৰণে চিলেক্ট কৰি লৈছোঁ। 28 মাৰ্চত 2025ৰ পৰা 28 মাৰ্চ 2026লৈকে মই দেখুৱাই দিছোঁ। তো আপোনালোকে ইয়াতে মই এয়াৰটেল বুলি কৰি লৈছোঁ, লিখি লৈছোঁ। তো আপোনালোকে লৈ ল'ব। মই যিহেতু এয়াৰটেল চিম হয়, তো এয়াৰটেল চিম লিখি দিছোঁ। মোবাইল নাম্বাৰটোও দিব পাৰে আপোনালোকে। মই এয়াৰটেল বুলি চিলেক্ট কৰি লৈছোঁ। তাৰপিছতে আপোনালোকে এক্সপোৰ্ট টু PDFত ক্লিক কৰি দিব। এক্সপোৰ্ট টু PDF কাম ইমানখিনি কৰাৰ পিছতে আপোনালোকৰ কল লগ, ডায়েল, মিছ কল, ৰিচিভ কল, হোৱাটছআপ কল সকলোবোৰ ওলাই আহিব। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' মোৰ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। মই সৰু এটা বিজ্ঞাপন আহিছে, বিজ্ঞাপনটো আপোনালোকে চাই কিনে ক্ল'জ কৰি দিব। বেছি সময় নহয়, 3-4 ছেকেণ্ডৰ কাৰণে হৈ গৈছে বাৰু। মই সেইটোকো দেখুৱাই দিছোঁ। এইটো দেখিছেনে বাৰু? ইয়াতে আপোনালোকৰ সকলোবোৰ কল ডিটেইলছ মই ইয়াতে ওলাই যাব। মই জুম কৰি নেদেখাওঁ যিহেতু পাৰ্চনেল বহুত নাম্বাৰ থাকিব। তো আপোনালোকে এনেকৈ কল ডিটেইলছ উলিয়াই ল'ব পাৰিব।